এতিয়া মই আছোঁ কোকৰাঝাৰ হস্পিটেলত অৰ্থাৎ চিভিল হস্পিটেলত আছোঁ আৰু চিভিল হস্পিটেলৰ ইয়াৰ পৰিস্থিতি আপোনালোকে চাব পাৰিছে। চিভিল হস্পিটেলত না এটা ফেন ঘূৰে না কি লাইট চাইট একোৱেই নাই। দেখুৱাই আছোঁ পেচেণ্টবিলাক কেনেকুৱা দুৰৱস্থা হৈ আছে চাব পাৰিছে। লাইট নাই, মোবাইলৰ লাইট জ্বলাই চাব পাৰিছে। বহুত পেচেণ্ট আছে কিন্তু ইয়াতে না সোলাৰ চিষ্টেমৰ কোনো ব্যৱস্থা আছে না ইনভাৰ্টাৰ লগোৱা আছে, একো নাই, কিন্তু পেচেণ্ট বহুত আছে চাব পাৰিছে। ইয়াৰ দুৰৱস্থা চাওক। চাব পাৰিছে কিনো ক'ব লগা ভাষা নাই আৰু। লাইন গ'লে চক আন্ধাৰ হৈ থাকে। পেচেণ্টবিলাকৰ দুৰৱস্থা চাব পাৰিছে।